প্ৰায় 1150 baht আমাৰ পৰা লৈছে 1150 baht per person যিটো আপোনাৰ ধৰি লওক 25-40 টকা হ'ব ইণ্ডিয়ান ৰুপিজত আৰু এইটো ইনক্লুচিভ বহুত লৈ যাব কেনো কৰাব আকৌ মানে বেড কেব কিছুমান আছে মেংগ্ৰোভছ আছে তাৰ মাজে মাজে কেনো কৰাব ঘৰত হৈ যাবি তাতে এটা কাফে লাঞ্চ দিছে সেইটো মানে যিখন বিগ ব'ৰ্ড আছে লৈ যাব তাতে কৰাব তো এইবোৰ চব ইয়াত ইনক্লুচিভ আছে এনেকুৱা ট্ৰিপ কিছুমান আপোনালোকে আহিলে কেতিয়াবা কৰিব পাৰিব আৰু গলিয়ে গলিয়ে এনেকুৱা ট্ৰিপ আছে মই বহুত অফাৰ পাইছিলোঁ মই এইটো অলপ বাজেটত পালোঁ মোৰ বাজেট হিচাপত মই চবেই তেওঁলোকে তেনেধৰণে নিজে বাজেট অনুযায়ী ল'ব পাৰে VIP ক্ৰুজ আছে স্পীড ব'ট আছে বিগ ব'ট আছে যিবোৰ VIP ক্ৰুজ ব'ট হয় তাৰ অলপ কষ্টটো বেছি হয় ইয়াত কষ্টটো অলপ কম হয় সেইটোৰ একৰ্ডিংলি নিজৰ বাজেট অনুযায়ী হ'লে ট্ৰিপবিলাক চুজ কৰিব পাৰে সেইটোৰ এটা আৰু এটা পপুলাৰ আছে ফিফি আইলেণ্ড চ' সেইটো আমি মষ্ট প্ৰবলি কাইলৈ বা পৰহিলৈ আমি কৰিম ত' তাৰ কাৰণে বহুত অফাৰ আহিয়ে থাকে আপুনি য'ত গলি যাওক পাণ দোকানলৈকে ইয়াত চবেই টুৰ এজেঞ্চি খুলি লৈছে চবৰে এইটো বিজনেছ মানে কমিশ্যনৰ অংক থাকে আৰু তাত চাব লাগিব আপুনি যাতে আপুনি কেয়াৰফুলি চুজ কৰিব লাগিব কি প্লেন তেওঁলোকে ঘূৰাব সফল দেখুৱাই আনিব তেনেকুৱা কিছুমান বস্তু থাকে চব চাব লাগিব ফেক্টৰ কিন্তু এদিন আপুনি আহিলেই ইয়াত গম পাই যাব কথাটো আৰু চিটিটো আছে চিটিটো ভাবিটো কৰিম হয়তো চিটিটো কাইলৈ কৰিব নাইবা ফিফি আইলেণ্ডো কৰিব কাইলৈ আলোচনা কৰিম যিহেতু আমি 1 তাৰিখলৈকে ইয়াত আছোঁ আজি ট্ৰিপটো আপোনালোকক দেখুৱাম মই তেনেকৈ চাই থাকিব ভিডিঅ'টো আমি পিৰ পাইছোঁহি ইয়াতে উঠিব লাগিব ইয়াত এটা প'ৰ্ট আছে টেম্পৰেৰী প'ৰ্ট ত' ইয়াৰ পৰা আমাক লৈ যাব আপোনাক দেখুৱাব পাৰিম একজেক্টলি সেইটো প'ৰ্ট আছে তাত এইটো জেগাত আছে চ' আমি সেইফালে যাব লাগিব কিন্তু এতিয়া গেট একচুৱেলি বন্ধ আছে মানে আমি এনেকুৱা এখন চাটুল বাছত উঠি যাব লাগিব এনেকুৱা এখন চাটুল বাছত লৈ যাব আমাক চাটুল বাছৰ কাৰণে 50 rupees চামথিং লয় পাৰ পাৰ্চন 50 baht লয় আৰু এনেকুৱা এটা ৰেষ্টুৰেণ্ট দিয়ে এটা মানে বাৰক'ড থাকে তাত স্কেন কৰিব লাগিব এইটো স্কেন কৰিলে এনেকৈ এণ্ট্ৰি পাছৰ কাম কৰে চ' ইয়াৰ 100 baht চ' ইয়াত এটা ইঞ্চুৰেঞ্চো ইনক্লুড হৈ থাকে চ' আমাৰ পেকেজটোত সকলোখিনি মানে ইনক্লুড আছিলে কিন্তু আমাৰ লগত যিবিলাক আহিছিল তেওঁলোকে বেলেগ এজেঞ্চিৰ পৰাই একেটা টুৰ বুক কৰিছে বেলেগ ট্ৰেভেল এজেঞ্চৰ পৰা তেওঁলোকে কিন্তু পে' কৰিবলগীয়া হৈছে চ' আই ৱাজ ছাৰপ্ৰাইজ মোৰ কথা ভাবিছিলোঁ আমিও আকৌ এক্সট্ৰা দিব লাগিব নেকি যিহেতু আমাক কৈছিল যে আমি এক্সট্ৰা কোনো পে' কৰিব নালাগে চ' ফাইনেলি গম পালোঁ আমি এক্সট্ৰা দিবলগীয়া হোৱা নাই আমিও তাৰমানে চিপেষ্ট ডিল বুলি কওঁ মই ঠিকে আছে এতিয়ালৈকে লেটছ চি আৰু কি দেখা পাওঁ আমি আগত আৰু দেখুৱাওঁ আপোনাক ভিডিঅ'টো চাই থাকক তাৰ কাৰণে এনেদৰে ইয়াত প'ৰ্টটোলৈ লৈ যোৱা হয় মেইন প'ৰ্টত ত' মানে মেইন কাউণ্টাৰৰ পৰা এইদৰে চাটুল বাছত লৈ যোৱা হয় ইয়াৰ পইচাটো ইনক্লুচিভ আছিল আমাৰ পেকেজত বাকীসকলৰ নাছিল চবলি এইখনে আমাৰ বোট হ'ব খোৱা বোৱাৰ ব্যৱস্থা সকলোখিনি বোটতে আছে লাঞ্চৰ ব্যৱস্থা তেওঁলোকে ইয়াতে দিম বুলি কৈছে গতিকে সেইটো ভাল খবৰ যিহেতু খোৱা বুলি ক'লে ভালেই পাব মই কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছে চাওঁতে বহুতখন ভৰ্তি হৈ গ'ল চ' লাইফ জেকেট পিন্ধি ল'লোঁ এতিয়া আমি যাবলৈ ৰেডি Today we do for 4 canoes for you. You know, another company, they're more than 30 company. They do for 1 or 2 canoes. We do 4, double. You know, many canoes for you, yes? And then, could you please, everybody, when you go with the canoe ladder,
I come to canoe কৰি গৈ আছো First Island. Is it Phang Nga Island? For information, James Bond Island. Oh, this is James Bond. Okay. আমি James Bond Island গৈ আছো চাবৰ কাৰণে। ইয়াৰ পৰা আমাক কেনো কৰি পেলাই লৈ যাব বিচখনলৈ, পিছত আমি খোজকাঢ়ি যাব লাগিব। এতিয়া আমি ইয়াত 30 মিনিট সময় ৰ'ব লাগিব James Bond Island চাই। Yeah, bye bye. Come back here, okay? Okay. Okay. এখন হ'ল লং টেইল বোট। আমি আহিছোঁ এনেকুৱা সৰু কিছুমান বোটত এনেকুৱা James Bond Island হয় ইয়াতে Man with the Golden Gun যিখন James Bondৰ সিৰিজ মুভি আছিল সেইখন ইয়াত শ্বুট হৈছিল সো এইকাৰণে তেতিয়াৰ পৰাই নামটো James Bond Island হ'ল ইয়াৰ লোকেল নামটো মই একচুৱেলি পাহৰিছোঁ ৰাইট নাও ইয়াত বিচ আছে হা সো একচুৱেলি James Bond Islandৰ মেইন স্পট হয় এইটো Phang Nga Thailand, Phang Nga Andaman Thailand. Itu James Bond Island pischale. Itu James Bond Island. Agora beach ase kinar konobai sobai relax korise, swimming korise konobai. Beautiful, dhuniya lagise. ইয়াৰ এখন মাৰ্কেট বহে সোভেনিয়াৰ্স পায় কিবা কিবি বস্তু লৈ যাব পৰা যায় ইয়াতে প্ৰাইজৰ ইমান আইডিয়া নাই বাট এইটো বস্তু ভাল লাগিছে দেই এটা কেভ সমানে আছে গোটেই কেভটো ইয়াত লীন হৈ লাগি আছে এনেদৰে আমি আকৌ বেক হৈছোঁ ফাৰ্ষ্ট বনাইটো চাই এনজয় কৰিলোঁ ভাল লাগিলে সেইদৰে ব'টছবিলাক আকৌ উঠাই লৈ যোৱা হয় মেইন যিখন বিগ ব'ট তাত এনেদৰে আমি আৰু 3টা কেনো কৰিম আৰু 2 নম্বৰটো হ'ব হং আইলেণ্ড 3 নম্বৰটো হ'ব ফানাক আইলেণ্ড আৰু 4 নম্বৰটো আমি কেনো নিজে কৰিব পাৰিম লাঞ্চৰ ব্যৱস্থা কৰিছে আমাক বোটখনত So এতিয়া আমি This is Hong Island, right bro? This is Hong Island. Yeah, Hong Island. Yeah, Alex. Say hello, Alex. Hi. Enjoy the food, brother. Yes, it's really nice. I love Thai food, yeah. Tom yum, pad Thai. Tom yum and pad Thai. Yeah, Tom yum, yes. So এতিয়া Hong Island আমি আহিছোঁ থাই খানা কথা কৈছে যথেষ্ট ভাল লাগিলে এনজয় কৰিলোঁ so এইটো Hong Islandৰ কেভ হয় Is it a bad cave or I mean After that, bad cave now cannot inside. Okay. Water. Okay, okay.
চব কিমান ধুনীয়া হয় চাব দেই মাথাটো লাগি যায় যাতে ইটছ ৰিয়েলি বিউটিফুল ফোনটো ফটোটো মাৰ কি ধুনীয়া বাপৰে মজা সঁচাকৈ বহুত ধুনীয়া হয় এক্সপিৰিয়েঞ্চ কৰি বিৰাট ধুনীয়া লাগিলে সঁচাকৈ বহুত ধুনীয়া হয় আপোনালোক সঁচাকৈ আহিব লাগিব এইটো জেগা সঁচাকৈ বহুত ধুনীয়া এমেজিং এমেজিং এইটো হ'ল জেমছ বণ্ড নাম্বাৰ 2 আইলেণ্ড জেমছ বণ্ড য়েছ আৰু ইয়াত গুড মৰ্ণিং ভিয়েটনাম যিটো ৰবি উইলিয়ামছৰ মুভি আছিল সেইখন ইয়াত শ্বুটিং কৰিছিল চ' আমি এতিয়া আকৌ কেবৰ মাজত সোমাই যাম বহুত ধুনীয়া লাগিছে সঁচাকৈ এইটো চখ সঁচাকৈয়ে খুবেই সুন্দৰ জেগা হিন্দীত যে কয় পইচা বচুল সঁচাকৈ মোৰ দেন পইচা বচুল একচুৱেলি পইচা বচুলতকৈ বহুত বেছি কাৰণ এনেকুৱা বস্তু আমি গতানুগতিক জীৱন আমি সদায় সচৰাচৰ দেখা নাপাওঁ তো সেইটোৱে ইয়াৰ অতিকৈ মানে সুন্দৰ হেৰি হয় বঢ়িয়া বঢ়িয়া আকৌ শুব লাগিব আকৌ শুব আৰম্ভ হৈ গ'ল শোৱা আৰম্ভ হৈ গ'ল কাৰণ আকৌ কেব আৰম্ভ হৈছে গতিকে শুব হৈ গৈছে আকৌ ওলালোঁ আমি আকৌ সঁচাকৈ বহুত ধুনীয়া হয় ঠিক তেনেদৰে এই হং আইলেণ্ডটো মোৰ খুবেই ভাল লাগিছে যিটো মই এটলিষ্ট আহিবলৈ পালোঁ আৰু সৌভাগ্য জীৱনত এবাৰ যদি পাৰে অলপমান পইচা খৰচ কৰিলে মন লাগিব লগতে অলপমান পইচা খৰচ কৰিও যদি পাৰে অলপমান বহুত বিশেষো নহয় তেতিয়া নিশ্চয় আপোনালোকে ফুকেটলৈ আহি এই হং আইলেণ্ড উপভোগ কৰিব পাৰিব সকলো শুই লৈছে যাতে মূৰত লাগি নাযায় আৰু নাও পাৰ হৈ আহিছে পৰ্যটকসকল এইদৰে শুই লৈ পাৰ হৈছে নহ'লে মূৰত লাগি যাব পাৰে আঘাত হ'ব পাৰে
আহিলোঁ এইটো আমাৰ 2 নম্বৰ আইলেণ্ডটো কমপ্লিট হৈছে এইটোৱে আইলেণ্ড আছিলে য'ত আমি গৈছিলোঁ হং আইলেণ্ড ইয়াৰ পিছত আমি যাম ফানাক আইলেণ্ড আমি আহিছোঁ এতিয়া ইয়াত যথেষ্ট আন্ধাৰ হয় ফানাক আইলেণ্ডত আৰু বেছি আন্ধাৰ দেখিছে না মা দেখিছা মই শুই মানে গতিকে চাব পাৰে যে কিমান কম জেগা আছে এই আমি পাইছোহি গোটেই গুহাবোৰৰ মাজতে গৈ এতিয়া আমি উঠি দিওঁ এই জেগাডোখৰ অলপ পানী কম আছে বাম আছে সেইকাৰণে নামিব পৰা হৈছে এইবোৰ মেনগ্ৰোভৰ মাজত এইটো ৰেডমি নোট 5 Proত মই ভিডিঅ' কৰি আছোঁ বাকী ভিডিঅ'ছবিলাক মই এজে কেমত কৰিছিলোঁ কেনেকুৱা হৈছে জনাব যদি কিবা প্ৰব্লেম পাইছে হয়তো ইয়াত বেছি ভালো পাব পাৰে প্ৰকৃতিৰ এনেকুৱা এটা অংশলৈ আহিবলৈ পাই মই সঁচাকৈয়ে সুখী জীৱনত এনেকুৱা এটা দৃশ্য উপভোগ কৰিবলৈ পালোঁ স্বচক্ষুৰে টিভিতটো দেখা যায় কেতিয়াবা বাৰু এইবিলাক গতিকে মই আপোনালোকৰ ওচৰলৈ জাষ্ট তাৰ অংশ মই ৰেকৰ্ড কৰি ভিডিঅ'ৰ ৰূপত মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ ক'ব কেনেকুৱা লাগে চাই এয়া আমি সকলো গৈ আছোঁ মা দেউতা মই আৰু এলেক্স একেবাৰে লাষ্টত আমাক গাইড কৰি গৈ আছে খুবেই ভাল লাগিছে ফাং nga bay ফানাক আইলেণ্ডৰ মাজত মেনগ্ৰোভ আকৌ আমি পালোহি জনাওঁ আমাক চবকে নিজকে কেনেও কৰি দিবলৈ দিব নিজে কেনেও কৰিব পাৰিম তাৰ আগতে অলপ চুইমিং কৰি আহোঁ এতিয়া চাই লওঁ প্ৰথম আণ্ডাৰ ৱাটাৰ কেনেকুৱা হয় ভাল লাগিছে ইয়াত হাতী বহুত দিনৰ মূৰত কৰিছোঁ কৰিছোঁ এবাৰ কেনেও কৰি লওঁ বহুত এয়া কেনো কৰিছোঁ নিজে মই গোৱাত লাষ্ট কৰিছিলোঁ পাললেণ্ড বিচত এইবাৰ দেউতাই মোক ভিডিঅ' কৰি দিছে মই কেনো চলাই আছোঁ ধুনীয়া এক্সপিৰিয়েঞ্চ এটা বহুত দিনৰ পৰা বিচাৰি আছিলোঁ চাব পাৰে যথেষ্ট দূৰ আহিছোঁ নিজে কেনো কৰি তাৰ পৰা ইয়ালৈ য়েছ really enjoying this day was really and তেওঁলোকক পে'মেণ্ট যিটো কৰিলোঁ সঁচাকৈ ইট ইজ ৱৰ্থ পেয়িং এণ্ড ৱৰ্থ ভিজিটিং দিছ প্লেচ সঁচাকৈ বহুত ধুনীয়া হয় ভাল লাগিলে এনজয় কৰি আছোঁ
আপোনালোকে আহিব এনেদৰে কেনো কৰি চাব কেনেকুৱা লাগে ইয়াত অলপ বেলেগ জেগালৈ লৈ যাওঁ চ' এতিয়া দেউতাই কেনো কৰিছে কেনেকুৱা লাগিছে দেউতা সঁচাকৈ ভাল লাগিছে কেনো কৰি লাইফত এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ মানুহে ল'ব লাগে সঁচাকৈ ভাল লাগিছে এনজয় কৰিছোঁ কেনো কৰি যথেষ্ট ফাষ্ট চলাইছে মোতকৈ ফাষ্টে চলাইছে তেওঁলোকে এনজয় কৰি আছে আমিও এনজয় কৰিছোঁ পানী নামি দিওঁ নি দিয়া মই চলাওঁ দিয়া তুমি যথেষ্ট চলালা দিয়া ৰেকৰ্ডিং বন্ধ কৰি দিওঁ নি চলাই ভাল লাগিছে কাৰণে চলাই আছা মোক চলাব দিয়াই নাই কায়াকিং কৰিলোঁ চুইমিং কৰিলোঁ বহুত দিনৰ মূৰত চুইমিং কৰিলোঁ ভাল লাগিলে সঁচাকৈ ধুনীয়া প্ৰকৃতি এনেকুৱা কিছুমান লুকাই থকা বস্তু বহুত আগতে এক্সপ্ল'ৰ কৰিলে এইবিলাক আমি বহুত দেৰিকৈ কৰিছোঁ কিন্তু ষ্টিল প্ৰথম যিটো ভাল লাগে আমাৰ তাত নাই এইবিলাক বস্তু আপোনালোক আহিব ফূৰ্তি পাব এনজয় কৰিব লৱা এনেকৈ চুলি তোৱাৰ পিছত আমি এতিয়া ঘূৰি গৈ আছোঁ ফুকেট বাটত আমাক দেখুৱাইছে এটা থাই বক্সিং in the north, south, east and west to protect everyone on board and make you lucky. But in Thailand we believe in something about the